সুধিছো আমাৰ মাজত কিবা ৰিলেশ্যন আছে নে নাই কি যে কোৱা নহয় তোমাক আকৌ সেইটো এতিয়া নতুনকে ক'ব লাগিব নেকি নাজানো কেতিয়াবা মোৰ তোমালৈ বৰ ভয় লাগে মোলে ভয় লাগে ভয় লাগে এনেকুৱা লাগে যে তুমি মোক এই ক'বলৈ গুচি যাবা হয় নেকি এক ছেকেণ্ড হেল্ল' মই কি মাতটো ধৰিব পৰা নাই নেকি আচ্ছা তই এবাৰ আবাহন থিয়েটাৰত নাই জানো অ'কে তহঁতৰ এইকেইদিন থিয়েটাৰ গণেশগুৰিত চলি আছে নেকি বাৰু অ' দুদিনমান দেৰিকৈ আছে ন অ'কে হ'ব দে নাই এনেই সুধিছিলোঁ থেংক ইউ দে মই ইমান চিৰিয়াছ কথা ক'লো আৰু তুমি থিয়েটাৰ কথা উলিয়ালা তুমি যেনেকৈ কথাবোৰ কৈ আছা মই ভাবিলোঁ তুমি এইকেইদিন কিবা থিয়েটাৰ চাই আছা নেকি জেকি প্লিজ মোৰ ফিলিংছখিনিক থিয়েটাৰৰ ডাইলগৰ লগত কম্পেয়াৰ নকৰিবা অনিন্দিতা মই তোমাক কিমান ভাল পাওঁ সেই কথাটো আকৌ এতিয়া নতুনকৈ প্ৰমাণ কৰিব লাগিব নেকি বহুত ভাল পাওঁ তোমাক বহুত কি জুমি আছ কি হ'ল আজি কোনো মানুহে নাই দেখোন বন্ধ নেকি আছে তাতো বন্ধ নাথাকে কেতিয়াও আচ্ছা যদি কেতিয়াবা থানাখন বন্ধ হৈ যায় কেনেকুৱা হ'ব বাৰু কি যে কথা ভাবিছো নহয় মই পুলিচতে কেনেকুৱা থাকিম বেয়া নালাগিল SI ফুলন सिपाही कॉन्स्टेबल आजा 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 सर তুমি মই নহয় স্যার মূৰত টুপি যে কিয় স্যার সর কি তুমি চিলিক জেকি কি তুমি জেকি প্লিজ এৰি দিয়া এই মুখে ধৰিছে আপোনাক কিয় এৰি দিব লাগিছে ঐ মূৰ্খ তোক এৰাৰ কথা কৈছে তেতিয়ালে দিয়ক ছোৱালীজনীয়ে কিবা এটা কৈছে শুন ঐ সঁচা কথা কওঁ তই ভিতৰত কি জুমি আছিলি একে প্ৰথম পৰা বুজাইছো হা এই যে দাদাই যে পোৱা আপোনাক কেনেকে মানে আপুনি যে পোৱা এনেকে ধৰি আছে মইতো মাৰি পেলাব বুলিহে ভাবিছো ঐ তই কি মোক মাৰ্ডাৰ কৰা মানুহ পাইছ হা ক'ব নোৱাৰিছে আজি সমাজত মিটিঙৰ লেকচাৰ বন্ধ কৰ যাই ইয়াৰ পৰা সঁচাই কৈছো আপোনাক যে পোৱা আৰে তোমাক গলি নে অসভ্য এইবিলাক সুবিধা ল'ব বিচাৰে তাৰমানে তুই কেপিন দি থাকোঁতে চাৰাই পাই গ'ল চলো জীৱ উৰি গ'ল মোৰ আকৌ বোলে ফুলনে কাকো ভয় নকৰে অন্যায় কৰা মানুহ হ'লে ফুলনে ভয় নকৰে টকাবাজ গুণ্ডা দুৰ্নীতি কৰা মানুহ হ'লেও ফুলনে ভয় নকৰে কিন্তু ফুলনে সত্যক পূজা কৰে ফুলনে নিজে কেতিয়াও মই দুখ নকৰোঁ যদি কেতিয়াবা কৰোঁ সেই দুখ মই স্বীকাৰ কৰিবলৈ কেতিয়াও ভয় নকৰোঁ বেলেগ টাইপৰ ছোৱালী এতিয়া কিয় কৰিছিলা মোৰ ভুল হৈছে ছাৰ মই টুপিটো এনেকে মূৰত দিব নালাগিছিল মোক যি শাস্তি দিয়ে দিয়ক ছাৰ আজি বাৰু শাস্তি নিদিওঁ প্ৰথমবাৰৰ বাবে মাফ কৰি দিছো যদি দ্বিতীয়বাৰ আকৌ ভুল কৰোঁ এই ছেকেণ্ড চান্সৰ ছিষ্টেমটো বহুত অপৰাধীক শক্তিশালী কৰিছে ছাৰ বহুত অপৰাধীৰ জন্ম দিছে অপৰাধবোৰ শেষ হোৱা নাই ছেকেণ্ড চান্স দিয়া ছিষ্টেমটোৰ কাৰণে বৰ বেয়া বস্তু এই ছেকেণ্ড চান্স ছাৰ আহিছে দিয়ক বৰ সাংঘাতিক কথা এটা কৈ গ'ল ফুলনৰ মুখত এনেকুৱা কথা ছোৱালীজনী আচলতে কোন
আপনার কি বেলেগ কাম ধান্দা নাই নেকি? ডেইলি ডেইলি যে টানাত আহে কিয় বেয়া পাইছে কিয় নাফাম? একো কাম নাথাকাকে আপনি ডেইলি ডেইলি কিয় টানাত আহিব লাগে? মেডাম এইটোৱে আপোনালোকৰ ভুল পাব্লিকে এই কথাটোৰ কাৰণে পুলিচৰ লগত সহজ হ'ব নোৱাৰে পুলিচ আৰু পাব্লিকৰ মাজত এটা ৰিলেশ্যন থাকিব লাগে পাব্লিকৰ ওচৰলৈ পুলিচ যাব লাগে পুলিচৰ ওচৰলৈ পাব্লিক আহিব লাগে তেতিয়া এটা সুসম্পৰ্ক এটা ৰিলেশ্যন থাকে হয় নেকি? এতিয়া আপোনালোকে কওকচোন ইয়েস মোৰ নিচাকে লাগি গৈ হেৰা তুমি কোন নাম এড্ৰেছ অকুপেশ্যন এনআরসিত নাম উঠিল এতিয়া আপোনাৰ ডিটেইলছ একো নকলেও হ'ব কাম নাই আৰু নাম এড্ৰেছ চালিবলৈ আহে কি গাল ভালে বহিবোৰ জানি মুখ চোকা ছোৱালী দেই তুমি চোকা মুখ চোকাই হ'ব লাগে অন্তত বিয়াৰ পিছত স্বামীৰ ঘৰত অত্যাচাৰ কৰিলে প্ৰতিবাদ কৰিবতো পাৰিম মুখেৰে মাত মাতিব নোৱাৰা ছোৱালীবোৰতো কি একো ঘৰ ওলাই আহিবলগীয়া হয় হয় দেউতাকৰ ঘৰলৈ নহয় শ্মশানলৈ বুজিছো তোমাক কিন্তু তোমাৰ স্বামীৰ ঘৰত সেই অত্যাচাৰ কৰিব নোৱাৰে অত্যাচাৰ কৰিবলৈ মই বিয়াওতো হ'ব লাগিব বৰ বেলেগ কথা কৈ দিলাহে তুমি কি চাইছা আপোনাক মানুহজন বৰ সুবিধাজনক নহয় যেন লাগিছে কি কথা কৈছা মানুহজন যে সুবিধাজনক নহয় প্ৰমাণ অতি সোনকালে মই কৰি আছো চাই থাকক তুমি কি পৰীক্ষা দিবা বেংকৰ পৰীক্ষা ভাল বেংকৰ চাকৰি পোৱা মানে লাখ মই পাইছিলো হয় নেকি নকৰিলো মই গৈ দেখিলো দেখোন পইচাবিলাক বেংকৰ ফ্ল'ৰত পেলাই থোৱা আছিল মোৰ বৰ দুখ লাগে তেনেকে পইচাক আমি মিছবিহেভ কৰিব নোৱাৰো ন বা আমাক শিকোৱাও নাই সেইকাৰণে মই ৰিজেক্ট কৰি দিলো কাইদেউ আপোনাৰ মুখত দেখোন আমি আজিলৈকে বেংকৰ চাকৰিৰ কথা নামেই শুনা নাই মই তহঁতক আচলতে কোৱা নাই বা প্ৰয়োজন বোধো কৰা নাই আৰু ক'লোৱে যেনিবা কিবা বুজি পাবি জানো তহঁতৰতো আৰু লাঠি আৰু হুচেইলে খাৰ বৰ ফূৰ্তি পাইছে একেবাৰে হেৰি নহয় আপুনি কোনটো ডিপাৰ্টমেণ্টৰ পৰা খাই আছে সেয়া বৰ কথা কওঁ তেওঁলৈ চাচোন তই কিমান শান্ত শিষ্ট তাই ছোৱালী মানুহ এনেকুৱা হ'ব লাগে সাগৰৰ দৰে গহীন গংগাৰ দৰে নিৰ্মল মই ইমান শান্তও নহয় আকৌ দেই ডাঙৰ মাজত কথা ভাগ ল'ব নালাগে আৰু এজাতকে পঢ়িলে তই পৰীক্ষা দিবিয়ে আৰু এইবাৰ মই তহঁতৰ কথা গুৰুত্বও দিয়া নাই আমি গৈ দিওঁ বোলো গাড়ীখন ধুবলৈ থাকিল মোৰ আমাৰ এজনীৰ পৰা আপোনাৰ ঘৰত ইজাতকে কথা পাতে নি বিউটিয়ে ধেমালি তাই যে এনেকে কৈ থৈ গ'ল সেয়া মোক জোকাই থৈ গ'ল আমাৰ এনেকে চলি থাকে আৰু তই কিয় আহিলে ডিউটি যাবলৈ যা নহয় বোলো দুইটা একেলগে গৈ থাকো আৰু আজি মোৰ লগতহে যাবলৈ মন গ'ল যে নাই এনে ভণ্টি ভালে আছা ভাল ভাল হেৰি ইয়াত কিবা অসুবিধা পাইছা নেকি পাইছে মোৰ ইয়াত এচি নাই যে তই এচিটো লগাই দে আপোনালোকে বহক দেই নাই নাই বহা আমাৰ একো অসুবিধা নহয় বহা তাই পঢ়িবলৈ আহিছে তুমি যোৱা ঠিক আছে বহক দেই তই উঠছোন তই কিয় আহিলি ক'লোৱে দেখোন সঁচা কথা ক সঁচাই কৈছো আপুনি ওলাই যাওক দেৰি হ'ব মই বহিছো যাওক চব ছাৰ এদিনা মোক যে খাটনীয়া কথাটো ক'লে যে এইবোৰ ডকাইত ময়ে কৰি আছো নেকি কেছটো বাৰু আপুনি অলপ চিৰিয়াছ আপুনি কিন্তু বহুত কাম কৰিব পাৰে দেই মই নকৰিলেনো কোনে কৰিব হয় দিয়ক আমাৰ ছোৱালী মানুহৰ জীৱনটো যে নহয় ত্যাগ মা তোমালোক ত্যাগৰ প্ৰতীক নে ইমান সাহিত্য লগাই লগাই কথা ক'ব নালাগে আমাৰ এনেকুৱাই মানে ধেমালি মণি ডিউটিলৈ নাযায় তাকে মই ভাবিছো বুজিছা আজি ৰেষ্টে লওঁ নেকি কোনো দৰকাৰ নাই ৰেষ্ট ল'বলৈ একদম ডিউটিলৈ যাওকচোন হেৰি কৰা দুটুকন বহি আছে তুমি অলপ কথা পাতা আপুনি কি কৰিব ন মই ভাতকেইটা বাঢ়ি খাওঁ যদি তেওঁ ভোক লাগিছে তেওঁকো দিওঁ খাওঁ ভাত হোৱাই নাই এয়া পাচলি কাটিছোহে আৰু টিফিনত মই ভাত দি থৈ আহিম যাওক টিফিনত আকৌ কিয় ভাত দি থৈ আহিবা প্ৰশ্ন সুধি নাথাকিবহে এই কাপোৰযোৰ ইস্ত্ৰি কৰা সেয়াও ইস্ত্ৰি কৰি কেতিয়াবাই ৰেডি কৰি থৈছো আগতে
ধুনীয়াকৈ কৰা কামবোৰ কৰি থবলৈ দিছে ধেমালিয়া মানে কেইটামানটো বৰ জমনি দি আগে আগে দেখো হোতা হে কিয়া আপুনি কিয় আহিছে কওক মোৰ হাতত কথা পাতি থাকিবলৈ ইমান টাইম নাই কিয় ছাৰ কিবা কেছত যায় নেকি আপুনি নেযাওঁ বেলেগ কাম আছে আচ্ছা ছাৰ এইখন চৰকাৰৰ দিনত ক্ৰাইমবোৰ অলপ কমি যোৱা নাইনে বাৰু মূল কথালৈ আহক বাৰু আহিছোঁ ছাৰ ছাৰ এদিনা মোক যে খাটনীয়া কথাটো ক'লে যে এইবোৰ ডকাইত ময়ে কৰি আছোঁ নেকি কেছটো বাৰু আপুনি অলপ চিৰিয়াছলি লৈছে নেকি কিয় নহয় মানে আপুনি চিৰিয়াছলি ল'লে মোৰ বেয়া লাগিব নহয় আপুনি কিয় ভাবিছে মই কথাটো চিৰিয়াছলি ল'ম বুলি পুলিচ যে আপোনালোক সন্দেহ কৰেই যাকে তাকে চাওক যাকে তাকে সন্দেহ কৰা অফিচাৰ মই নহয় আৰু যাক সন্দেহ কৰোঁ তাক বাচি যোৱাৰ সুৰুঙা দিয়া অফিচাৰো মই নহয় ছাৰ কথাটো মোৰ বিষয়ে পজিটিভেই ক'লে নে নিগেটিভেই ক'লে মই কিন্তু বুজি নাপালোঁ ছাৰ আপুনি গৈ থাকক দিয়ক মোৰ কাম আছে অঁ চিয়ৰ মই আহিছোঁ নমস্কাৰ ছাৰ চেছ কৰি দিলি তই মোক কি কৰিলো হনুমানৰ ভাও কৰ তই মোক কোনোবা দিনা হনুমানৰ নিচিনা বনাই দিম কিয় চুপ মণি 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 ৰাম কিয় ইমান গেছি হৈছে যাওঁ বোলো মাতটো দি যাওঁ মই শুনিলো হ'ল যাওক নে হা তাইক কিয় মাতিছে মাতটো দি যাওঁ একো দৰকাৰ নাই আপোনাক যাবলৈ কৈছে নহয় যাওকচোন আকৌ বহি দিলে যে মাতটো দি যাওঁ আলহী ছোৱালী মাত নিদিলে বা কি বুলি ভাবে তাই পিছফালে বহি আছে কোনো দৰকাৰ নাই যাওক হ'ব এই চেপেটা পিনৰ চাৰ্জাৰ হ'ব নেকি ভিতৰত মোটা পিনৰ চাৰ্জাৰ এডাল মোৰ আছে বাটত দিম বল ইহঁতৰ কাৰ চালিবোৰ দেখিছানে চেলাৰী কিমান বাৰু মই যিটো পোষ্টৰ কাৰণে দিম তাত 30,000 মান হ'ব ভাল মিছ কৰিলো কি মিছ কৰিলে মানে মই পাইছিলো চাকৰি বেংকত কিনে নকৰিলো বা কি আচৰিত কেইটাইও বেংকত চাকৰি পাই নকৰিলে আপুনিও নকৰিলে যোৱাই আগতেই ফুটালে কি হ'ল নাই একো নাই মানে চাকৰি বাকৰিলৈ যাবলৈ মন নাই নেকি যাম কেতিয়া যাবি যামেই আৰু যা আকৌ যাম আচ্ছা মই পৰীক্ষা কেতিয়া বুলি ক'লা তই মানে কি পৰীক্ষা হলত গাৰ্ড দিবিগে নহয় মানে এনে সুধিছো আৰু আচ্ছা কেতিয়া বুলি ক'লা তই ছোৱালীজনীক পঢ়িবলৈ দিবিনে কিয় নিদিম বাৰু আচ্ছা তোমাৰ ভাত বাঢ়ি ৰেডি কৰি থৈ আহিছো যা যদি হেৰি কৰি তেনেহ'লে অমলেটো বনাই ৰেডি কৰি থৈছো যা চব ৰেডি কৰি মাতিব আহিছো হেৰি নহয় তুমি এইচবৰ লগত ফটোৱা কথা পাতি নাথাকিবা নহ'লে তোমাৰ পঢ়া যাব আৰু যুক্তি নিদিবি তই কিয় যাব লাগে আমাৰ ঘৰলৈ আৰে আপুনি ভালহে পাব লাগে আপোনালোকৰ ঘৰলৈ গৈছো পাইছিলো আগতে বেয়া পাওঁ এতিয়া কিয় লাগে তোক এইকেইটা মই কৈয়ে আছো আপোনাক মই আপোনাৰ লগত একেলগে আহিবৰ কাৰণে সোমাইছিলো আমি হাইস্কুলৰ 5ৰ ষ্টুডেণ্ট একেলগে স্কুল যাবলৈ এই ষ্টুডেণ্ট নহয় সেই বুলি আপোনাৰ লগত একেলগে আহিব নাপায় নেকি পাইছিল আগতে নেপায় এতিয়া চালো তোক আগৰ কথা বেলেগ আছে কিন্তু এতিয়া মোৰ ঘৰত মতা মানুহ যোৱাটো মই নিবিচাৰোঁ আপুনি ক'ত থাকিব ঘৰতে থাকিম আকৌ বোলে মতা মানুহ যোৱা বন্ধ মোৰ ঘৰত মই কিয় নাথাকিম আপুনি মানে মতা মানুহ নহয় নহয় তহঁতৰ নিচিনা দমৰা যোৱা বন্ধ কৰিছো ই আকৌ মোৰ আলহীক সোধে মোৰ ঘৰত কিবা অসুবিধা পাইছে নেকি এই ঘৰখন কিবা এচাকে ভাল লগা হৈ আহিছিল আপুনি চব জুট লগাই দিছে মই কি কৰিলো দমৰা যোৱা বন্ধ কৰি দিছো চেউৰি মই চেউৰিটো কি আছে তাৰ হ'বলৈ বিয়া পতা আচ্ছা বিউটি
আমি এটা কথা ভাবিছো কি কথা ভাবিছা তোমালোকৰ নেয়াকে ছাৰৰ লগত বিয়া ঠিক কৰি দিব পাৰা তাৰ হবলা বিয়া পতা মানুহ কিয় নাপাতিব বিয়াৰ নাম হলে হেজন দূৰতে হাত জাপ মাৰে চাবা এদিন হেজন চিফ মিনিষ্টাৰ হ'ব কিয় লক্ষণ আছে তুমি ট্ৰাই এটা মাৰি চাব পাৰা নালাগে মোৰ ভনীজনীক ছাৰলে বিয়া নিদিওঁ দেই কিয় নিদিয়া মই নিজৰ ভনীজনীক বাইদেউ বুলি মাতিম নেকি বাইদেউ আকৌ কিয় মাতিব লাগিব আমাৰ ছাৰৰ ঘৈণীয়েকক তুমি কি বুলি মাতিবা তেনেহ'লে মই নিজৰ ভনীজনীক কিয় বাইদেউ বুলি মাতিম কাক বাইদেউ বুলি মাতা বিউটি কাক বাইদেউ বুলি মাতিবা আপোনাৰ বাইদেউ মোৰতো বাইদেউ নাই নহয় মানে আপোনাৰ ইজাত বাইদেউ নহয় ইজাত মানে আপোনাৰ বিয়াৰ পিছত আপোনাৰ ৱাইফ হৈ গ'ল ন ফাল্টু কথা ডিছকাশ্যন আৰম্ভ সৰি ছাৰ আচ্ছা আমাৰ যে ইয়াত জেন্টছ সন্থা কোনো নাই যে কিয় নাজানো নহয় এনিৱেজ তোমালোক দুইজনীক মই এটা দায়িত্ব দিম এই কথাটো যাতে আন কোনেও গম নাপায় অকল আমাৰ তিনিজনৰ মাজত থাকিব হ'ব ছাৰ গুড ছাৰ কথাটো মানে দায়িত্বটো কি হ'ব আমাৰ শুনা দাদা ৰাজীৱ দেখোন কেকেটা ক'ৰ পৰা মই আহিলো কিবা কিতাপ এখন নিবলৈ তুমি ইয়াত মামাৰ দোকান মামা নাই মই চলাই বাৰু ভালে হৈছে দিয়া এই হেৰি বেংকৰ পৰীক্ষাৰ ভাল কিতাপ এখন দিয়া ঠিক আছে ৰ'ব আচ্ছা ভাইটি মোক কিতাপ এখন দি আছো ৰ'বচোন এখেত এখন দি লওঁ তাৰপিছত দি আছো তুমি ইয়াত কি কৰি আছা আপুনি ইয়াত কি কৰি আছে সেই মানে মোক পেপাৰ এখন লাগে নিবলৈ আহিছো মোক পুলিচৰ গাইড বুক এখন লাগে নিবলৈ কেকেটা আপুনি পুলিচৰ গাইড বুকৰহে কথা কৈছিল নেকি যিখন কৈছো সেইখন দিয়া দিছো কেকেটা এখন লওক কিমান দাম 250 টকা আপুনি 500 দিলে হ'ব কি কোৱা আৰু এখেতক কি পেপাৰ লাগে দি দিয়া ঠিক আছে নহয় মানে এই ছাৰক ফোন কৰি সুধিলো ছাৰে কি পেপাৰ চাই তুমি যাই থাকা বাই বাই আপোনাক কি পেপাৰ দিম এই বেংকৰ পৰীক্ষাৰ ভাল গাইড বুক এখন দিয়া মোক ডিটেইলছত হেৰি বেংকৰ পৰীক্ষাটো বাৰু তুমি দিয়া পাৰিলে ACS টো দি দিবাচোন মই ভাবিছো এবাৰ দি দিও নিব তাকে দিয়া হেৰি এনে বেংকৰ চাকৰিটো কিন্তু বেয়া নহয় দেই লুটু কিমান সময়ত পালাহি হ'ল 20 মিনিট মান মুছে মাতে খাৰু দিয়া নাই নাই এওঁৰ লগতে কথা পাতি আছিলো ঠিক আছে তুমি বহা মই খাৰুতকে কাপোৰ কিটা মেলি থৈ আহো দেই ঠিক আছে যাওক এটা কাম কৰক আপুনি বহক নহলে বুজিছে মই অকণ পঢ়ি লওঁগে হেৰি মাজে মাজে ব্ৰেইনটো অলপ ৰেষ্ট দিব লাগে তেতিয়া সোনকালে কথা মনত ৰয় এইটো অৱশ্যে হয় মই যে আগতে আধা ঘণ্টামান পঢ়ো 1 ঘণ্টামানতো ৰেষ্টেই লৈ লওঁ সেইটো আকৌ বেছি হৈ যায় বেছি বাৰু হয় কি হ'ল নাই হোৱা আপোনাক সুধিছো মোৰ একো হোৱা নাইতো গৈছিলহে গৈছিলো আহিলে যে আহিলো কিয় প্ৰত্যেক বছৰে গুৱাহাটীখন কৃত্ৰিম বানত বুৰ যায় কিয় সৰু সৰু কথাতে অসমত বিতৰ্ক হয় কিয় ৰাজনৈতিক লাভালাভৰ কাৰণে কিছুমান বিষয় জীয়াই ৰখা হয় কিয় CM ছাৰে বিয়া পতা নাই কিয় এনেকুৱা বহুতো প্ৰশ্নৰ উত্তৰ নাই আজি কিয় 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 এই মানুহটো সঁচাকে এইটো গলে যেন পাইছো নহয় তুমি মোক চিধাই বেডৰুমলৈ লৈ আহিলা তোমাৰ মা পাপাই একো নকব মা পাপা থাকিলেহে কিবা ক'ব তেওঁলোক আজি নাই আমাৰ ফাৰ্ম হাউচলৈ গৈছে তাৰমানে তুমি অকলে আছা য়েছ বেবি আজি অত বছৰে তইতো মোক দোকানৰ পৰা আনি আকৌ গাখীৰ চাহ আনি পেলাইতো মোক আজিলৈকে খুৱাই পোৱা নাই নিহাক আনি খুৱাইছ যে কথাটো কি বহুত ধুনীয়া প্ৰশ্ন এটা কৈছে এই চৰ খাবি